যি ঘটনা হৈ গ'ল সেই ঘটনাক লৈ পেলাই ৰাজনীতি খেলিব নালাগে, কাৰোবাৰ ওপৰত দুখ ঠেলিব নালাগে। আৰু আমি কৈছোঁ যে যেনেকুৱা ৰাজনীতিক এটা পাশা খেল খেলিব বিচাৰিছে, উদ্দেশ্যটো আছে 6 জনগোষ্ঠী জনজাতিকৰণ। উদ্দেশ্যটো হৈছে যে বিটিআৰখন আমি কেনেকৈ বচাম আৰু অসমখনত থকা ভূখণ্ডত থকা বৰ্তমানৰ জনজাতি বড়ো, মিচিং, কাৰ্বি, ৰাভা, দেউৰী হওক বা যিমান হওক তিৱা, তেওঁলোকৰ অস্তিত্বৰ এই সংকটকালটো আমি কেনেকৈ বচাম, উদ্দেশ্যটো এইটো আছে, পৰিৱেশটো এইটো আছে। আৰু এই ঘটনাক লৈ পেলাই ৰাজনীতি খেলি পেলাই মূল ইছ্যুৰ পৰা বেলেগ পিনে ডাইভাৰ্ট কৰি পেলাই ৰাজনীতিক এটা খেল খেলাটো মুঠেই এইটো ভাল কথা নহয়, মুঠেই সেইটো আমাৰ কাৰণে মংগলজনক নহয়। ইয়াৰ কাৰণে আমি স্পষ্টকৈ কৈছোঁ, আমিতো তেওঁলোকৰ লগত আলোচনা কৰিবহে যাব লগা আছে। জাতীয় দল সংগঠন 25টা জাতীয় দল সংগঠনৰ সিদ্ধান্ত আছিল। দিল্লীৰ পৰা আমি ঘোষণা কৰিছোঁ যে বড়ো জাতিৰ ভৱিষ্যতৰ কাৰণে চুক্তি ৰূপায়ণৰ কাৰণে আমি হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ লগত আলোচনাত পোনপটীয়াকৈ মিলিত হ'ম। কিন্তু তেনে এটা পৰিৱেশত তেওঁ যদি আমাকে যদি উল্টাকৈ জাপি দিয়ে, তো আমি কোনটো সাহসেৰে কোনটো ৰাস্তাৰে আমি তেওঁলোকৰ লগত আলোচনা কৰিম? তেওঁ যদি আমন্ত্ৰণ কৰি এতিয়াও আমি আলোচনাৰ কাৰণে প্ৰস্তুত আছোঁ, কিন্তু তেওঁ যি ধৰণে আমাক ৰাজনীতিক এটা কালাৰ দিলে সেইটো আমি বিৰাট দুখ পাইছোঁ, অত্যন্ত দুখ পাইছোঁ। জাতিৰ এই সংকট কালত যে তেওঁ তেনেকুৱা কোৱাটো আমি কেতিয়াও বিচৰা নাছিল। তেওঁ প্ৰথম জাতিটোৰ কথা চিন্তা কৰিব লাগে, দ্বিতীয়তে বিটিআৰত থকা চাৰিসীমাত থকা 25 লক্ষ জনগোষ্ঠী 26টা জাতি জনগোষ্ঠীৰ কথা ভাবক, সকলোৰে অধিকাৰৰ কথা ভাবিব লাগিব। আৰু ভাই ভাইৰে আমি সমলিমিলেৰে জীয়াই থাকিব লাগিব, কাকো আমি হিংসা কৰা উচিত নহয়। কিন্তু প্ৰথমটো হ'ল জাতি আৰু জাতীয় আন্দোলন কিয় হৈছিল? তেওঁ জাতীয় আন্দোলন নেতৃত্ব দিছিল, তেওঁ স্বয়ং নিজে চুক্তি কৰিছে, তেওঁ স্বয়ং নিজে 6 শিডিউল নিৰ্মাণ কৰিছে আৰু 2020ত আকৌ এই 6 শিডিউলখন মজবুত কৰাৰ কাৰণে একৰ্ড হৈছে। তো তেনেকুৱা এটা কালত নিজে নিৰ্মাণ কৰা এই 6 শিডিউলৰ ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ অস্তিত্বটো ক'ত, সেই কথাহে আমাৰ প্ৰশ্ন। তো দুটা কথা স্পষ্ট বুজিব লাগে, কেন্দ্ৰীয়ভাৱে এফচুৱে অৰ্গেনাইজ কৰা কাৰ্যসূচী সেইটো এটা সুকীয়া, ছাত্ৰ ছাত্ৰীয়ে বা ইউনিট কমিটি আমাৰ মানে যিবিলাক কলেজ আৰু ইউনিভাৰ্চিটিৰ কমিটি ছাত্ৰ ছাত্ৰীয়ে অৰ্গেনাইজ কৰা, ইউনিয়ন বডিয়ে অৰ্গেনাইজ কৰা, ৰাভা, গাৰো, বড়ো ছাত্ৰ ছাত্ৰীয়ে অৰ্গেনাইজ কৰা, এইটো কাৰ্যসূচী সুকীয়া। কিন্তু উদ্দেশ্য এটাই যে 6টা জনগোষ্ঠী বৃহৎ জনবহুল আৰু অতিকে আগবঢ়া সেই জনগোষ্ঠীক নতুনকৈ জনজাতিকৰণ কৰা যি এটা ভয়, যি ভাবুকি, যি এটা পৰিৱেশ, যি সংকটকাল, সেই সংকটকালটো আমি প্ৰতিহত কৰিব লাগে, প্ৰটেষ্ট কৰিব লাগে। উদ্দেশ্য এটাই, কিন্তু অৰ্গেনাইজটো সুকীয়া। আৰু এনেকুৱা প্ৰগ্ৰামটো যোৱাকালিও হৈছে, ক'ৰবা আজিও হ'ব বা কালিও হ'ব। আমি কৈছোঁ যে শান্তিপূৰ্ণ গণতান্ত্ৰিক নিজৰ কথা ৰাখক, কোনো ভাইলেন্স, কোনো লণ্ডভণ্ড, কোনো ভেণ্ডেলিজিম, হিংসা তাত প্ৰশ্ৰয় দিব নালাগে। সেই কথাটো আমি স্পষ্ট মানে জনাইছোঁ সকলোকে, সকলো স্তৰত। সকলো আমাৰ 26টা যিসকল 14টা জনজাতিৰ 26টাকে সংগঠন একেলগে উমৈহতীয়া কৰা সেই কাৰ্যসূচী হৈ গ'ল আপোনাৰ 10 নৱেম্বৰ। ইয়াৰ পিছত হৈ গ'ল এইদিনাখন আমাৰ ৰিকমেণ্ডেশ্যনৰ প্ৰতিলিপি দাহ কৰা, আৰু 27 তাৰিখে আমি বিটিআৰৰ ভিতৰত 5খন জিলাত ট্ৰাইবেল সংঘ, এপচু, আৰচু বা গাৰো ছাত্ৰ সন্থা, হাজং ছাত্ৰ সন্থা একেলগে আমি কৰিছোঁ। সেইটো হ'ল চিচিটুৱাই অৰ্গেনাইজ কৰা কেন্দ্ৰীয়ভাৱে জিলা আঞ্চলিক ভিত্তিত কাৰ্যসূচী। আৰু ছাত্ৰ ছাত্ৰীয়ে নিজাকে, যিহেতু কলেজত এপচুৰ ইউনিট কমিটি আছে, ৰাভাৰ কমিটি আছে, গাৰোৰ কমিটি আছে, হাজঙৰ আছে বা বিভিন্ন জাতি জনগোষ্ঠীৰ তাত মানে ইউনিট কমিটি আছে। কলেজ আৰু ইউনিভাৰ্চিটি ইউনিয়ন বডিত মানে বড়ো, গাৰো, ৰাভা ছাত্ৰ ছাত্ৰী তাত পৰি আছে বা আন ছাত্ৰ, মিচিং ছাত্ৰ ছাত্ৰী পৰি আছে বা ডিমাচা কাৰ্বি ছাত্ৰ ছাত্ৰী পৰি আছে। তেওঁলোকে মই স্পষ্টকৈ কৈছোঁ যে আমিও প্ৰতিবাদ কৰিম, আমিও আন্দোলন কৰিম, আমাৰ কলেজৰ প্ৰাংগণত, আমাৰ ইউনিভাৰ্চিটিৰ প্ৰাংগণত, গেটত আমি শান্তিপূৰ্ণ ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থীয়ে নিজৰ ভৱিষ্যত এই অস্তিত্বৰ সংকটৰ কালত আমি প্ৰতিবাদ কাৰ্যসূচী কৰিম বুলি আঞ্চলিক ইউনিট এপচুৰ পৰা তেওঁলোকে ফ্লেগ লৈ গৈছে, তেওঁলোকে তাত মানে পোষ্টাৰ লৈ গৈছে আৰু তেওঁলোকে শিক্ষাৰ্থী হিচাপে কৰিছে, ট্ৰাইবেল ষ্টুডেণ্ট হিচাপে প্ৰটেষ্ট কৰিছে। হয়, তাত এপচুৰ ফ্লেগ আছে, তাত ভাৰতৰ ইণ্ডিয়ান ফ্লেগো, তাত পতাকাও আছিল, তাত ৰাভাৰ পতাকাও আছিল। তো আমি তেওঁলোকক দুখ ঠেলিব বিচৰা নাই, আমি তেওঁলোকক মানে কিবা কৰিব বিচৰা নাই।
তেওঁলোকে নিজস্ব ছাত্ৰ ছাত্ৰীয়ে ট্ৰাইবেল ছাত্ৰ ছাত্ৰী হিচাপে নিজৰ নিজৰ শিক্ষা অনুষ্ঠানৰ পৰা স্বতঃস্ফূৰ্তভাৱে ট্ৰাইবেল ষ্টুডেণ্ট হিচাপে তেওঁলোকে নিজাকে প্ৰতিবাদ কৰিছে আৰু প্ৰতিবাদত তেওঁলোকে ৰেলীত আহিছে। তো দুটা কথা স্পষ্ট বুজিব লাগে, কেন্দ্ৰীয়ভাৱে এফচুৱে অৰ্গেনাইজ কৰা কাৰ্যসূচী সেইটো এটা সুকীয়া, ছাত্ৰ ছাত্ৰীয়ে বা ইউনিট কমিটি আমাৰ মানে যিবিলাক কলেজ আৰু ইউনিভাৰ্চিটি কমিটি ছাত্ৰ ছাত্ৰীয়ে অৰ্গেনাইজ কৰা, ইউনিয়ন বডিয়ে অৰ্গেনাইজ কৰা, ৰাভা গাৰো বড়ো ছাত্ৰ ছাত্ৰীয়ে অৰ্গেনাইজ কৰা, এইটো কাৰ্যসূচী সুকীয়া। কিন্তু উদ্দেশ্য এটাই যে 6টা জনগোষ্ঠী বৃহৎ জনবহুল আৰু অতিকে আগবঢ়া সেই জনগোষ্ঠীক নতুনকৈ জনজাতিকৰণ কৰা যি এটা ভয়, যি ভাবুকি, যি এটা পৰিৱেশ, যি সংকটকাল, সেই সংকটকালটো আমি প্ৰতিহত কৰিব লাগে, প্ৰটেষ্ট কৰিব লাগে। উদ্দেশ্য এটাই, কিন্তু অৰ্গেনাইজটো সুকীয়া সুকীয়া নাই। প্ৰশাসনে তেনেকুৱা হ'ব বুলি ভবা নাছিল আৰু যিসকল ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী তেওঁলোকেও তেনেকুৱা উদ্দেশ্য লৈ কোনো কাৰণত অহা নাছিল। যে বিভিন্ন মহাবিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী তাত সংযোজিত হ'ল, তাত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়ি গ'ল আৰু সেই সময়ত যিহেতু তেওঁলোকৰ বদলে মানে সেইটো মানে ভিতৰত সোমাই যাওঁ তেনেকুৱা এটা কাৰোবাৰ উচতনি থাকিব পাৰে। তো এই কাৰণত ঘটনাটো ঘটিছে। বিশ্ববিদ্যালয়ৰ পৰা BTC ছেক্ৰেটাৰিয়েট গেটলৈকেহে আছিল, তাৰ পৰা তেওঁলোকে ঘূৰি যাব লাগিছিল আৰু তেনে এটা সময়ত তাত হয়তো এজন দুজন কোনোবা ছাইডৰ পৰা আমি ইয়াৰ কাৰণে তাত যদি পৰ্যাপ্ত পৰিমাণৰ 200-300ৰো যদি পৰ্যাপ্ত পৰিমাণৰ তাত যদি আৰক্ষী বিষয়া বা প্ৰশাসনৰ পুলিচসকল যদি থাকিলে হয় নিশ্চয় ছাত্ৰ ছাত্ৰী তাত ভিতৰত সোমাবলৈ সাহস নাপালে হয়। কিন্তু আমি ভিজুৱেল আৰু ফটোত যোনটো দেখিছোঁ তাত নগণ্য সংখ্যক 10-12-15জনমান আহে তাত মানে আৰক্ষী মানে তাত মানে ডিউটি দি আছিল আৰু তেওঁলোকে গেটটো বহু চেষ্টা কৰা সত্ত্বেও তেওঁলোকে গেট মানে খুলি দিব লগা এটা পৰ্যায় বাধ্য হৈছে। প্ৰথম গেটটো খুলি দ্বিতীয় গেটটো তেওঁলোকে ভালকৈ প্ৰটেকশ্যন দিব লাগিছিল। তো এতিয়া